আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী R2 question number 6 কৰিব গৈ আছো তাৰে questionটো দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যেহেতু পূৰ্ণবৰ্গ ওয়াৰ্ডটো আহিছে গতিকে প্ৰথমতে মই কৈ দিও পূৰ্ণবৰ্গ সংখ্যা কাক কয় m যদি এটা সংখ্যাক তুমি পূৰ্ণবৰ্গ ক'ব বিচাৰা তেতিয়া হলে সেই নাম্বাৰটো আৰু এটা নাম্বাৰৰ বৰ্গ বুলি তুমি দেখুৱাব পাৰিব লাগিব তেতিয়াহে সেই নাম্বাৰটো পূৰ্ণবৰ্গ সংখ্যা ক'ব যেনে 4ক তুমি কি লিখিব পাৰা 2 * 2 লিখিব পাৰা মানে 2 স্কয়াৰ এই সংখ্যাটো তুমি আন এটা সংখ্যাৰ বৰ্গ হিচাপে লিখিব পাৰা কিন্তু যদি তুমি 3 লোৱা 3 কিন্তু তুমি 3 * 1 বুলিহে লিখিব পাৰা স্কয়াৰ বুলি মানে বৰ্গ লিখিব নোৱাৰা গতিকে 3 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া ইয়াতে ইনডাইৰেক্টলি কৈয়ে দিছে কোৱেশ্চনটোত যে এই নাম্বাৰবিলাক পূৰ্ণবৰ্গ সংখ্যা নহয় কিয় কাৰণ কৈছে যে কি সংখ্যাৰে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব মানে এতিয়ালৈকে হোৱা নাই কিন্তু বনাবহে লাগিব গতিকে এইটোৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি হেতুৱে ব্যৱহাৰ কৰিম যেটো আমি কোৱেশ্চন নম্বৰ 4 টো কৰিছো যদি এই ভিডিওবিলাক চোৱা নাই তেতিয়া হলে চাব পাৰিবা যদি ইচ্ছা কৰা ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংক দিয়া আছে তাতে গোটেই ভিডিওবিলাক পাই যাবা ইয়াত এতিয়া আহো এটো কেনেকৈ সলভ কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আগৰ ভিডিওত কোৱাৰ নিচিনাকে আকৌ কৈ দিছো যদি কিবা এটা নাম্বাৰৰ একক স্থানত 0 2 4 6 বা 8 এই কেইটাৰ যদি যিকোনো এটা থাকে একক স্থানত তেতিয়া হলে আমি গম পাম যে এইটো 2 এৰে বিভাজ্য হয় গতিকে 2 এৰে ভাগ কৰি দিম এতিয়া এনেকৈ যদি ভাগ কৰিব পাৰা তেতিয়া হলে তোমালোকৰ কাৰণে সুবিধা হ'ব কিন্তু যদি নোৱাৰা তেন্তে ৰাফত এনেকৈ ভাগ কৰি চাব পাৰা যেনেকৈ জেনাৰেলি ভাগ কৰি চোৱা কিন্তু এইটো টাইম টেকিং হ'ব বেছি টাইম লাগিব গতিকে পৰাপক্ষত এনেকৈ ট্ৰাই কৰিবা প্ৰেক্টিস কৰিলে আহি যাব গতিকে এতিয়া আকৌ একক স্থানত 4 আছে 2 এৰে ভাগ কৰিব পাৰিম 2 এৰে ভাগ কৰি দিম এটো হৈ যাব 117 এতিয়া 117 একক স্থানত কিন্তু 7 আছে এই কেইটাৰ এটাও নাই তাৰ মানে কি এটো 2 এৰে বিভাজ্য নহয় এতিয়া আমি 3 ৰ নিয়মটো লৈ 3 বিভাজ্য হ'বলৈ আমি কি চেক কৰো যে যেটো নাম্বাৰ দিয়া আছে গোটেই কেইটা নাম্বাৰ যদি আমি যোগ কৰি দিও আৰু তাৰে সমষ্টিটো যদি 3 ৰে বিভাজ্য হয় 7 8 9 যেটো নাম্বাৰ আছিল তাৰে যোগ কৰি দিয়াৰ পিছত কিন্তু এইটো 3 ৰে বিভাজ্য হয় গতিকে এই নাম্বাৰটো কি হ'ব 3 ৰে বিভাজ্য হ'ব হেতুৱে হৈছে 3 ৰ ৰুল গতিকে এইটোক আমি 3 ৰে ভাগ কৰি দিও আকৌ 3 ৰে বিভাজ্য হ'ব ইয়াতে এটা কথা কৈ দিও যে যদি এইবিলাকৰ বিভাজ্য কেনেকৈ হয় এইবিলাক নিয়ম যদি তোমালোকক লাগে তেতিয়া হলে কমেন্ট সেকশনত জনাবা মই হেতুৰ এটা এক্সট্ৰা ভিডিও বনাই দিম কাৰণ ইয়াতে মই অকল 2 আৰু 3 হে কৈছো তেনেকে 4 ৰ আছে 5 ৰ আছে 11 ৰ আছে 7 ৰ আছে গতিকে যদি জানিব বিচাৰা তেতিয়া হলে কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা এতিয়া এইটো চোৱা কি আছে এই কেইটা পাইছো এতিয়া পূৰ্ণবৰ্গ হ'বলৈ স্কয়াৰ হ'ব লাগে মানে বৰ্গ সংখ্যা হ'ব লাগে এইটোত বাৰু বৰ্গ পাবা এইটোত বৰ্গ পাবা কিন্তু এইটো অকলশৰীয়া হৈ আছে হয়নে গতিকে এইটোক যদি আমি আতৰাব পাৰো তাৰ মানে যেটো সংখ্যা পাম তাৰ পিছত হেতু সংখ্যা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে ইয়াত হ'ব আটাইতকৈ সৰু সংখ্যা যেটোৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব হেতু হ'ব 13 তাৰ মানে অকলশৰীয়াকে যেটো থাকিব হেতুৱে হ'ব ইয়াৰে আনসাৰটো এনেকৈ লিখিব পাৰিবা সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 13 কোৱেশ্চন নম্বৰ 2 দিয়া আছে 1584 ক আকৌ একক স্থানত 4 আছে গতিকে 2 এৰে ভাগ যাব 2 এৰে ভাগ কৰি দিম আকৌ একক স্থানত এবাৰ 2 পাম গতিকে 2 এৰে ভাগ যাব এবাৰ 6 আছে আকৌ যাব ভাগ 2 এৰে 8 আছে এইবাৰ কিন্তু 2 এৰে বিভাজ্য নহয় কাৰণ ইয়াৰে একক স্থানত 9 আছে আৰু 9 থাকিলে 2 এৰে বিভাজ্য নহয় কিন্তু এয়া 3 ৰে বিভাজ্য হয় যদি যোগ কৰি দিয়া 9 আৰু 9 কিমান পাবা 18 পাবা গতিকে 18 3 ৰে বিভাজ্য হয় এইটো 3 ৰে বিভাজ্য হ'ব আকৌ 33 আছে 33 হলে কি হ'ব 3 + 3 6 হয় আৰু এনেও সংখ্যাটো চালে গম পায় ইয়াতে এইটো ভাগ যাব বুলি গতিকে ইমানখিনি পাম আমি এতিয়া ইয়াতে লিখি লব লাগিব প্ৰথমত যে 1584 = 2 * 2 2 * 2
3 into 3 আৰু এটা থাকি যাব অকলশৰীয়াকৈ 11 বাকীকেইটা চোৱা গোটেইকেইটা পেয়াৰত আছে গতিকে কি লিখিব লাগিব ইয়াত সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 11 এতিয়া কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 টো অলপ ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে কিয় হয় তোমালোকে নিজে গম পাবা 2645 আৰু এটা ৰুল আছে যে যদি একক স্থানত 5 বা 0 থাকে তেতিয়াহ'লে কি হয় সংখ্যাটো 5ৰে বিভাজ্য হয় এতিয়া 5ৰে তো তুমি ভাগ কৰি দিলা এতিয়া চোৱা 529 টো 5ৰেও বিভাজ্য নহয় 2ৰেও বিভাজ্য নহয় আৰু যদি তুমি যোগ কৰি চোৱা হেতু 3ৰেও বিভাজ্য নহয় যোগ মানে কি এনেকৈ যদি গোটেইকেইটা সমষ্টি উলিওৱা কিমান হ'ব 9 10 11 12 13 14 15 16 হৈ গ'ল কিন্তু 16 সংখ্যাটো 3ৰে বিভাজ্য নহয় গতিকে এই সংখ্যাটোও 3ৰে বিভাজ্য নহব এতিয়া কি কৰিবা এতিয়া তুমি কি কৰিব লাগিব যেটো তোমাৰ হৰণ পদ্ধতিৰ বৰ্গমূল আছিল নহয় সেইটো ৰাফত কৰি লৈ পেলাই উলাব পাৰিবা যদি তুমি মনত ৰাখিব পাৰা নাম্বাৰটো তেতিয়া হলেতো ভালেই কিন্তু যদি নোৱাৰা তাৰ কাৰণে কি কৰিব লাগিব এনেকৈ বৰ্গমূল উলিয়াই ল'ব লাগিব হৰণ পদ্ধতিৰে কাৰণ বেলেগ আৰু উপায় নাই এতিয়া চোৱা তুমি বলে এই নাম্বাৰটো মুখস্থ কৰি ললা ঠিকে আছে কিন্তু তেনেকুৱা যদি আৰু নাম্বাৰ দি দিয়ে সেই কাৰণে সদায় হৰণ পদ্ধতিৰ বৰ্গমূল যেটো নিৰ্ণয় কৰিব পাৰি হেতু মনত ৰাখিবা পিছত আছে যদিও মই ইয়াতো শিকাই দিছো তোমালোকক সদায় নাম্বাৰটো একক স্থানৰ পৰা দুটা মানে এজোৰ এজোৰকে লবা এতিয়া ইয়াতে এজোৰ হল আৰু এই নাম্বাৰটো অকলে আছে নহয় যদি এজোৰ হৈ থাকে তেতিয়া হলেতো ভালে আৰু যদিও নাথাকে তেতিয়া হলে এইটোক অকলশৰীয়াকে লবা কিন্তু একক স্থানৰ পৰা এজোৰ এজোৰকে আহিব লাগিব ঠিক আছে এতিয়া প্ৰথমত আছে 5 গতিকে ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো ইয়াতো বহাব লাগিব এনে যদি আমি ভাগ কৰিলো হেতেন 529 তেতিয়া আমি কি কৰো যে ইয়াতে যদি মই 2 দিও তেতিয়া হলে মানে এইটো সংখ্যা তোমালোকক দেখুৱাবলে সুবিধা নহয় এইটোত বেলেগ যদি মই নাম্বাৰ লওঁ সাপোজ মই 6 লৈছো আৰু ইয়াতে 2 3 কিবা এটা আছে আৰু গতিকে এইটোত যদি এনে ভাগ কৰিব লাগে তুমি কি কৰিবা 2 3 গুণ 6 এনেকৈ কৰি দিবা হয়নে কিন্তু যেতিয়া তুমি বৰ্গমূল উলিয়াবা 623 তেতিয়া কিন্তু তুমি এইটো ললা নহয় একক স্থানৰ পৰা এজোৰ আৰু এইটো অকলশৰীয়াকে আহিলে গতিকে আমি এইটোৱে কনসিডাৰ কৰিম এবাৰ 62 আৰু ইয়াতে মই 2 লিখি পেলাই 2 হে দিব পাৰিম বা 3 লিখি পেলাই 3 হে দিব পাৰিম সোৱা 3 না যাব কিয় না যাব কাৰণ এইটো 9 হৈ যাব বেছি হৈ যাব কিন্তু ইয়াতে 2 লিখিলে ইয়াতো 2 হে দিব পাৰিম মানে এইটো 4 হে হ'ব তাতকৈ বেছি হ'ব নোৱাৰে এইটোৱে হৰণ আৰু বৰ্গমূল হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱাৰ মাজত এটা ডিফাৰেন্স এটা পাৰ্থক্য ঠিক আছে গতিকে 5 আছে ইয়াতে 2 আৰু 2 এ দিব লাগিব ইয়াতে কিমান হৈ গল 4 হৈ গল হল এতিয়া আমি বিয়োগ কৰিলে 1 পাম কিন্তু ইয়াতে তুমি এটা উলিয়াই আনিব নোৱাৰা দুটাই একেলগে আহিব কাৰণ এইটো এটা মানে এজোৰ মানে এটা পেয়াৰত আছে গতিকে 29 এনেকৈ আহিলে হল এতিয়া এটা কথা কি এইটো যেটো থাকিব ইয়াতে তুমি কি কৰিব লাগিব ইয়াতে তুমি ডাবল কৰিব লাগিব যিয়ে নাথাকক যদি 3 থাকে 3 2 গুণ 6 ইয়াতে 6 আহিব যেহেতু এটো 2 আছে গতিকে এটো 4 আহিব স্কয়াৰ নহয় কিন্তু বৰ্গ উলিয়াব দিয়া নাই এটো ডাবল কৰিব লাগে মানে জি নম্বৰে হক 2 ৰে মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব 4 পালা এতিয়া এনেকুৱা এটা নাম্বাৰ ইয়াতে বহুৱাব লাগিব যাতে সেই নাম্বাৰটো তুমি ইয়াতো বহুৱাব পাৰা একে নাম্বাৰ বহুৱাব লাগিব গতিকে সদায় কি কৰিবা এই সংখ্যাটো চাবা 9 আছে নহয় তেতিয়া হলে চাবাচোন 9 আমি কত পাও 2 2 গুণ 4 হয় 3 3 গুণ 9 হয় হয়নে গতিকে যদি মই 4 ৰ লগত ইয়াতে যদি 3 বহুৱাই দিও তেতিয়া হলে ইয়াতো 3 বহুৱাব লাগিব আৰু যদি এই দুটা পূৰণ কৰি দিও আমি কি পাম 43 কিন্তু দে 43 হৈ যাব তেতিয়া মানে কি বুজাব এই তিনিটো দিয়াৰ লগে লগে মানে তুমি এই তিনিটো ইয়াৰ লগত পূৰণ কৰিছা গুটেখিনি লগত অকল 3 ৰ লগত নহয় গতিকে 3 3 গুণ 9 আৰু ইপিনে আহিলে 12 সোৱা নাম্বাৰটো আহি গল কেতিয়াবা নাহিবও পাৰে কেতিয়াবা আহিবও পাৰে কিন্তু তোমাৰ প্ৰসেস এইটো পদ্ধতিৰে কৰিব লাগিব গতিকে যেতিয়া 3 বহালা এইটো কি হৈ গল 129 গতিকে ভাগশেষ 0 হল মানে কি এইটো 23 ৰ বৰ্গ হয়
তাৰমানে 23 ইনটু 23 যদি কৰা তেতিয়া তুমি কি পাবা 529 পাবা কৰি চোৱা 6 পালা ইয়াতে পাবা 6 ইয়াতে পাবা 4 গতিকে 9 12ৰ 2 হাতত থাকিল 1 আৰু এটো 5 529 পালা গতিকে এটো মনতো ৰাখিব পাৰা কিন্তু এনেকৈ হৰণ পদ্ধতিটো জানি লোৱা তোমালোকৰ কাৰণে সুবিধা হ'ব গতিকে এটো হৈ যাব 23 ইনটু 23 এতিয়া তুমি লিখিব পাৰা 2645 ইকুৱেল টু 5 ইনটু 23 ইনটু 23 গতিকে ইয়াত অকলহৰীয়া নাম্বাৰটো হৈছে 5 আমি আনসাৰটো লিখি সংখ্যাটো পূৰ্ণ বৰ্গ হ'বলৈ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 23 কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে 1620 গতিকে 0 আছে যেহেতু এটো 2 এৰে বিভাজ্য হ'ব 2 আকৌ 0 আছে 2 এৰে বিভাজ্য হ'ব এইবাৰ কিন্তু এটো 2 এৰে বিভাজ্য নহয় এটো কিহেৰে বিভাজ্য হ'ব 5 এৰে বিভাজ্য হ'ব যেহেতু একক স্থানত 5 আছে গতিকে ভাগ কৰি দিম 81 এইটো 5 এৰেও বিভাজ্য নহয় এইবাৰ কি কৰিব লাগিব যদি 8 আৰু একক যোগ কৰি দিয়া কিমান পাবা 9 পালা 9 টো 3 ৰে বিভাজ্য হয় গতিকে 81 3 ৰে বিভাজ্য হ'ব কিন্তু ইয়াতে যদি তুমি 9 বুলি লিখি দিয়া 9 into 9 9 into 9 is 81 এনেকৈ যদি লিখা তেতিয়া হলে কিন্তু তুমি আকৌ এটো যেতিয়া হেৰি কৰিবা তেতিয়া কিন্তু ভাগ কৰি দেখুৱাব লাগিব কাৰণ মৌলিক উৎপাদক বিশ্লেষণত কি ল'ব লাগিব মৌলিক সংখ্যা বিলাকহে ল'বা তুমি এইটোতো মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা কোনবিলাকক কয় যিবিলাকৰ অকল দুটা উৎপাদক থাকে এটা 1 আৰু এটা সেই নাম্বাৰটো নিজে কিন্তু ইয়াতে কি পাবা ইয়াতে তুমি 3 into 3 পালা 1 into 9 পালা হয়নে বেলেগ বেলেগ পালা গতিকে কি হ'ব উৎপাদক এইটো মৌলিক সংখ্যা নহয় 3 ৰে ভাগ কৰি দিম আকৌ যাব 3 ৰে এনেকৈ 4 বাৰ যাব হয়নে এতিয়া লিখিম 1620 ইকুৱেল টু 2 into 2 5 টো পিছত লিখি দিও তেতিয়া সুবিধা হ'ব এটো 3 into 3 যিবিলাক আমি পেয়াৰ কৰিব পাৰো সেইখিনি আমি আগত লিখিলো আৰু লাষ্টত অকলহৰীয়াকে যেটো আছে হেতু লিখিলো গতিকে অকলহৰীয়াকে থকাটোৱে হ'ব আনসাৰটো লিখিম সংখ্যাটো পূৰ্ণ বৰ্গ হ'বলৈ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 5